সকলোকে মৰম আৰু মোৰ ৰেছপন্স দি পেলাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ইমান মৰম দিছে, মই আপোনালোকৰ ওচৰত মানে কৃতজ্ঞ আৰু ইমান লগ বন্ধু হিচাপে ধুনীয়াকৈ SMS বিলাক দিয়ে, বৰ ভাল লাগিছে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজিও মই এইখিনি চাউল তিয়াই থৈছোঁ আৰু তাৰমানে মানুহজনীয়ে মোৰ খুব ভাল পায়। মানুহে এই লাড়ু খাব, কেঁচা লাড়ু, আৰু সেই কেঁচা লাড়ু আমাৰ ফালে আৱা লাড়ু বুলি কয়। আৰু সেই আৱা লাড়ুটো মই বনাম, অন্য নহয় বেলেগতো 2M ভিউজ 5M কিবা M ভিউজ K ভিউজ, আমাৰতো ভিউজ নাহে, 15টা বা 20টালৈ বহি থাকিম। তথাপি মই সাঁচি থলোঁ যাতে তাই কেতিয়াবা বনাবৰ ইচ্ছা গ'লে চাই পেলাই বনাব পাৰে। একেবাৰে এইকেইদিন জ্বলা নিমখিয়াই খোৱালোঁ, আজি অকণমান মিঠা দি দিওঁ ফ্ৰেঞ্চখিনি। এইখিনি মই এতিয়া উলিয়াই ল'ম, লৈ পেলাই মিক্সিত মাৰি ল'ম। চাউলখিনি মই উলিয়াই ল'লোঁ পানীৰ পৰা, লৈ পেলাই মই অলপ সময় ৰাখি থৈছোঁ পানীটো যোৱাৰ কাৰণে, আৰু অলপ পিছত মিক্সিত পিঠাগুড়ি কৰি ল'ম। ৰাইচ পাউডাৰ হ'ব ইয়াৰ পৰা, ঘৰৰ চাউল। এইটো এনেকৈ পাতলকৈ দি থৈছোঁ। বনাই থাকোঁ যিহেতু দি থৈ দিলোঁ, মানে কি কিমাননো কিটচেনত ব্যস্ত হৈ থাকোঁ, সেইটো মই সাঁচি থৈ দিলোঁ। এই চাব পাৰিব কেতিয়াবা, বেলেগে চাওক নাচাওক, কিন্তু ভিউজবিলাক দেখিলে কিবা বেয়াই লাগে, আমাৰবিলাকত নাহে। এয়া মই সেই নাৰিকলখিনি ৰুকি ল'লোঁ, ইমানখিনি দেখুওৱা নাই, মানুহে বেজাৰো পায় ইমান চাবলৈ। আৰু এইবিলাক মই কৰিয়ে থাকোঁ, গতিকে সাঁচি থৈছোঁ। বহুতে বহুত ভিউজ পায়, কিন্তু নাজানো, যি হয় হ'ব বাৰু। এনে সাঁচি থলোঁ আৰু ৰেচিপিবিলাক। এয়া গুড়া আৰু এয়া নাৰিকল। এতিয়া মই ইয়াতে গুড়া ল'ম, আৰু এয়া গুড়িখিনি লৈছোঁ, ইমানখিনি গুড়ি লৈছোঁ, আৰু সেইমতে মই নাৰিকল ল'ম। ইয়াৰে আধা ল'লে হ'ব, তেতিয়াহে টেষ্টি হ'ব। আৰু চেনি ল'ম দেই। নাৰিকল ল'লোঁ আৰু চেনি ল'ম অকল। এতিয়া মই চেনি দি ল'ম। ইয়াতে চেনি কিমান দিম, চেনিও আন্দাজমতে দিব পাৰিব। মানে চাউলৰ গুড়িৰ আধা ভাগ হেৰি নাৰিকল দিছোঁ, আৰু চেনি ইমানখিনি দিছোঁ, বেছি নহয় আৰু চেনিও। এয়া চেনি, এইখিনি চেনি, আৰু এয়া নাৰিকলৰ পাউডাৰ আৰু গুড়ি একে একে দেখা যেন হৈছে। আৰু এইখিনি মই ভালদৰে সানি ল'ম। সানি লৈ পেলাই লাড়ু হৈ যাব তৎক্ষণাত। বাকী একো নিদিওঁ, অকল চেনি। এই আৱা লাড়ু বুলি কয় আমাৰ ফালে, কৃষ্ণৰ জন্মৰ দিনা দিয়ে নহয়, বৰ ভাল লাগে এই লাড়ুটো। মানুহে, মোৰ ছোৱালীজনীয়ে ভাল পায়, সেইকাৰণে তাই মানে মাজে মাজে বনাব কয়। আজি সেইকাৰণে সাঁচি থলোঁ, বনাই পেলাই এনেকৈ ভালদৰে সানি ল'লোঁ। এনেই সানি ল'লে হ'ল, চেনি, নাৰিকল আৰু এয়া লাড়ু হ'লেই, হোৱাৰ নিচিনাই। যিমানে নাৰিকল দিয়ে সিমানে ভাল। আৰু এতিয়া এনেকৈ লাড়ু হ'বই, ভালদৰে সানি মিলাই ল'লোঁ। লৈ পেলাই এয়া যদি অকণমান গুড়া লাগে ব্যৱহাৰ কৰিব পাৰে, যি লাগে আন্দাজমতে। কিন্তু আধা গুড়িৰ আধা মানে আধাতকৈ বেছি দিলেও কথা নাই। এয়া ধুনীয়া লাড়ু।
কৰিছোঁ। এয়া এনেকৈ বিশেষ টান নহয়, একো টান নহয়, এনেকৈ পটককৈ হৈ যাব। আমাৰ ফালে আৱা বুলি কয়, কিছুমানে পকা লাৰু বুলি কয়। আমি এইটো পকা বুলি নকওঁ, য'ত মানে গুড়খিনি গৰম কৰি দিয়ে সেইটোৱে আমি পকা মিঠৈ বুলি কওঁ। আৰু লগতে এটা গৃহিণী টিপছ আছে, গোটেইখিনিতো নাৰিকল মই ব্যৱহাৰ কৰা নাই বাৰু, নাৰিকলবিলাকৰ বা পিঠাগুড়িখিনিও গোটেই ব্যৱহাৰ কৰা নাই। আৰু সেই নাৰিকলখিনিৰ মই বেলেগ বেলেগ দুটা ৰেচিপি দিম। লাগি ধৰিলে অকণমান এনেকৈ পিঠাগুড়ি দিব পাৰিব, অকণমান পিঠাগুড়ি এনেকৈ ছটিয়াই দিব, হৈ যাব। ৰেচিপিটোত আজি গুজিয়াও বনাম। ৰোৱা নাৰিকলখিনি ভাজি ল'ম, লৈ গুজিয়া বহুত কিবা কিবি চাই থাকক ভিডিঅ'টো। বাপৰে মই দেখিলোঁ ফোনত সিদিনা এই লাৰু বাপত 2M ভিউজ। বোলো বাপৰে, সেইকাৰণে দি থৈ দিওঁ আৰু মানুহে বনাই খাব পাৰিবা ইচ্ছা গেলি। বৰ ভাল পোৱা ন? এই বেলেগ নাই একো। এই কিছুমান অৱশ্যে এটা কাম কৰে, কেতিয়াবা এটা কাম কৰোঁ আমি, এই কৃষ্ণৰ অষ্টমীত এই চেনিটো মানে সেই আগতে গৰম কৰি লৈ তেতিয়া লাড্ডুটো টান হৈ থাকে, গলি নাযায় আৰু সেইটো। মোৰ ৰেডি হৈ গ'ল। আমাৰ ফালে আৱা লাৰু আৰু হেৰিত দেখোন পকা মিঠৈৰ লাৰু বুলি কৈ আছে। এয়া মোৰ মোটামুটি ৰেডি হৈ গ'ল। ইয়াত একো নাই, কিন্তু এটা কাম কৰিব পাৰিব, নাম চাম ধৰিলে যদি দিয়ে তেতিয়াহ'লে চেনিখিনি উতলাই দিলে মানে বস্তুটো সেই নহয়, এইটো অকণমান গুড়াৰ লগত থৈ দিলে এনেও ভাল লাগে খাই, নাৰিকল আৰু হেৰি। মাইনুও বনালে এটা, এনেকৈ বনালোঁ আৰু তাই খুব ভাল পায়, ফ্ৰিজত থৈ খাব তাই 2-1 দিন। ময়ো ভাল পাওঁ অৱশ্যে এইটো। গতিকে থেংক ইউ ছ' মাছ, আজিলৈ আহিলোঁ। থেংক ইউ ফৰ ৱাটছিং, প্লিজ গিভ ইয়ৰ ফ্ৰেণ্ডশ্বিপ। গতিকে এনেকৈ লগ পাই থাকিম, আমাৰ কিটচেনৰ ফালৰ পৰা হ'লেও 2-এটা SMS আহিলে ভাল লাগে আৰু সেইখিনিয়ে ব্যস্ততাৰ মাজত। গোটেই দিনটো এনেকৈ মই কিটচেনতে ব্যস্ত হৈ থাকোঁ, সেইকাৰণে মই মানে এতিয়া এনেকৈ 2-এটা আপলোড দিওঁ। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং। মই যে ৰেচিপিৰ কথা কৈছিলোঁ, এয়া গুজিয়া বনাই দিলোঁ তাইক, সিহঁতক, ল'ৰা ছোৱালী, ময়ো খাম। আৰু এয়া এইফালে মোৰ ৰুটি ভাজি ৰেডি হৈ গ'ল। এনেকৈ এয়া পকা মানে এই লাৰু বনালোঁ মিঠৈৰে, গুড় দি পেলাই, আমি মিঠৈ বুলি কওঁ। এনেকৈ মোৰ ৰেডি হৈ গ'ল। এটা ৰেচিপিত মোৰ এই 3টা কৰিলোঁ, মানে তাৰে গুজিয়াও কৰিলোঁ ৰোৱা নাৰিকলখিনিৰ, আৰু এইখিনি এনেকৈ দিলোঁ। অকলনো এৱা লাৰুৱে বনামনে, বেছি হৈ যায় নহয়, সিমান কমত হ'ব নোৱাৰি। গতিকে 3টা ৰেচিপি টিপছ হ'ল, এই গুজিয়াখিনি মাজত সোমাই এনেই দেখুৱালোঁ আৰু এইখিনি। ঠিক আছে, থেংক ইউ, বাই। অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। সকলোৱে সহযোগ কৰিব, এনেকৈ SMS দিব বুলি বাট চাই ৰ'ম। থেংক ইউ ছ' মাছ। এইফালে গুজিয়া বনালোঁ আৰু ভাজি লওঁতে একেলগে মিঠৈ দি পেলাই নাৰিকলখিনি ভাজি ল'লোঁ। লৈ পেলাই আজি মিঠায়ে খুৱাম আপোনালোকক, মিঠায়ে দিম আৰু। এনেকৈ লাড্ডুকেইটা হ'ল, এইফালে ৰুটি ভাজিৰ কাৰণে মোৰ ৰেডি হ'ল। বাকী গুড নাইটে হ'ল এতিয়া। আৰু এয়া মোৰ গুড়ৰ লাড্ডু ৰেডি হৈ গ'ল।